Hi dosto, welcome to Gogamukh to Hanuman mandir. Bolok chona je Hanuman mandir sabole jam. Bolok. আজি আহিছো মানে আমি হনুমান মন্দিৰ চাবলৈ আৰু কমেন্ট কৰিছিলে বোলে হনুমান মন্দিৰটো চাওঁচোন বোলে দাদা কিছুমান দূৰৰ পৰা আহিব নোৱাৰেতো সেইকাৰণে ভাবিছো আপোনালোকে চাওক ধুনীয়াকৈ দেখাই দিছো সুন্দৰ কিন্তু ধুনীয়া বনাইছে কিন্তু টিপ টপ আহক আপোনালোকে আহক চাই যাওক আহি আমি সোমাইছো ভিতৰলৈকে কিন্তু ভিতৰৰ দৃশ্য হয় চাওক কিমান ধুনীয়া চাফা কিমান পৰিষ্কাৰ চাওক মানে কচলিখিয়াকে মানে আৰ্ট কৰিছে মানে আপোনাৰ খুঁটাকেইটাই ভাল লাগিছে কিন্তু এইটো প্ৰথম শিৱলিংগ প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট হয় শিৱ মন্দিৰৰ পৰা চাই লওক চবটো দেখাই দিছোঁ বাৰু ভালকৈ ফালৰ পৰা চাই লওকচোন আপোনালোকে ইমান ধুনীয়াকৈ মানে খুঁটাটোকে গছলিখিয়া বনাই পেলাইছে চাওক চাওক গৈছিলোঁ মানে পূজা কৰিবলৈ তাৰ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু কমেণ্টো আহি আছিলে বোলে দে ভিডিঅ' এটাকে বনাই দিওঁচোন মানে পূজাৰ কাৰণে গৈছিলোঁ আৰু কিন্তু এই কৰোণা চিষ্টেম যে এইটো মানে তেতিয়াৰ মানে মানুহটো অলপ কম আহি এতিয়া আৰু ইয়াত কেমেৰা এলাউ নাছিলে বুলি কৈছিলে কিন্তু কি কৰিব আৰু কৰিব লগা হৈ গ'ল কৰিলোঁ আৰু মানুহতো সেনেকৈ নাই বাৰু পাৰ্মিশ্যন ল'বলগীয়া হৈছে বাৰু পূজাৰী পণ্ডিতজি হনুমান মন্দিৰ আহক আপোনালোকেও চাওক ধুনীয়াকৈ দৰ্শন কৰক এইটো আপোনাৰ গোগামুখ হয় ডিষ্ট্ৰিক্ট ধেমাজি হয় গোগামুখৰ মেইন মানে টাউনৰ ওচৰতে আছে আৰু দেখিয়ে পায় মানে আপোনালোকে আহিলে যদি দেখিয়ে পাব আৰু আপোনাৰ গাড়ীৰ পৰা ৰাস্তাৰ পৰা দেখিয়ে পায় মানে আৰু বেয়া নাপাব ভইচ অভাৰ দিবলগীয়া হ'ল ভইচ অভাৰ দি দিলোঁ আৰু ৰাম শ্ৰীকৃষ্ণ ৰাধা চাওক আৰু হেৰি কৰিবচোন এই চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু বেল আইকন বজাব হা জয় দুৰ্গে গণেশ জয় গণেশ বান্দৰটো বঢ়িয়া আৰ্ট কৰিছে দেই ওপৰত চব গছজোপা দেখিছে নাই গছ নহয় কিন্তু খুঁটা হয় বঢ়িয়া বিউটিফুল ময়ূৰ চৰাই ন বঢ়িয়া আৰ্ট কৰিছে কিন্তু দিল খুশ হৈ গয়া ময়ূৰ চৰাই
জয় বিশ্বকৰ্মা বাবা। ডাঙৰ আছে অলপ দেই। জয় মহাদেৱ মহাদেৱ। তোমাৰ হৈ গ'ল বাৰু, আপোনালোক দেখালো, চাই লওক। অলপ দেখাই দিছোঁ আৰু মোকো সেইটো যাবলৈ হ'ল, চাই হৈ গ'ল। আমাৰ পূজা চূজা চব কৰা হৈ গ'ল, এভৰিথিং কৰা হৈ গ'ল। এতিয়া আমি ওলাইছোঁ আৰু ঘৰলৈকে। আৰু লাইক কৰিব হা। বাই বাই।